স্টুডেন্টস আজি তোমালোকৰ গণিত বিষয়ৰ অনুশীলনী 10 এর অর্থাৎ অনুশীলনী 10 এ 6 নম্বৰ প্ৰশ্নৰ অংকসমূহ সমাধান কৰি দি আছো। 6 নম্বৰ প্ৰশ্নটোত কৈছে যে তলত কেইটামান আয়তৰ দিক আৰু প্ৰস্থ দিয়া আছে আৰু এতিয়া কি কৈছে আয়তকেইটাৰ পৰিসীমা উলিয়াবলৈ কৈছে, অৰ্থাৎ আয়তৰ দিক আৰু প্ৰস্থ দিয়া আছে। আমাৰ প্ৰশ্নত আয়তৰ দিক আৰু প্ৰস্থ দিয়া আছে। তো তেনেহলে আমি অংকবোৰ সমাধান কৰোঁ। যেহেতু প্ৰশ্নত আমাৰ দিক আৰু প্ৰস্থ দিয়া আছে আৰু আয়তৰ দিক আৰু প্ৰস্থ দিয়া আছে আৰু আয়তৰ পৰিসীমা বাহিৰ কৰিবলৈ কৈছে, তেনেহলে আমি কি কৰিব লাগিব? আমি আয়তৰ পৰিসীমা সমান সমান কি হ'ব সেইটো আমি সমাধান লিখিব লাগিব। আয়তৰ পৰিসীমা সমান সমান সূত্ৰটো আমাৰ লিখিব লাগিব। আমি আয়তৰ পৰিসীমাৰ সূত্ৰটো পাইছো, কি পাইছো? 2 ইনটু দিক যোগ প্ৰস্থ, এইটো আমাৰ আয়তৰ পৰিসীমাৰ সূত্র। এই সূত্ৰটো তোমালোকে মুখস্থ কৰিব লাগিব। তো এতিয়া আমি সূত্ৰটোত দিয়া আছে দিক 18.6 মিটাৰ আৰু প্ৰস্থ 12.4 মিটাৰ। তো এতিয়া আমি কি কৰিব লাগিব? 2 ইনটু দিক কিমান দিয়া আছে? দিক দিয়া আছে 18.6 মিটাৰ, 18.6 প্লাস প্রস্থ কিমান দিয়া আছে? 12. যেহেতু ইয়েতো মিটার আছে তেনেহলে আমি মিটারটো একেবারে শেষত লিখিম। প্রস্থ দিয়া আছে 12.4 মিটার আৰু মিটাৰটো বাহিৰত লিখিবলৈ হ'ব। আমি মিটাৰটো বাহিৰত লিখি দিছো। 2 ইনটু এই দুটা যোগ কৰিলে কিমান হ'ব? যাব 31 হ'ব আৰু মিটাৰ হ'ব ইয়াত। এতিয়া আমাৰ কি হ'ব? এইটোৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব? 62 হ'ব, 62 মিটাৰ হ'ব। এইটো হ'ব ইয়াৰ এনসার। অর্থাৎ আমার দিয়া আছিল আয়তৰ দিক 18.6 মিটাৰ, প্ৰস্থত 12.4 মিটাৰ আৰু আমাক কি কৈছে? আয়তৰ পৰিসীমা বাহিৰ কৰিবলৈ কৈছে। তেনেহলে আমি কি কৰিব লাগিব? সমাধান দি আয়তৰ পৰিসীমা সমান সমান সূত্ৰটো লিখিব লাগিব। সূত্ৰটো কি আছে যে 2 পূৰণ দিক যোগ প্ৰস্থত, 2 পূৰণ দিক যোগ প্ৰস্থত। এতিয়া আমি 2 পূৰণ দিছো আৰু দিকৰ যেটো মান দিয়া আছে 18.6 মিটাৰ বহাইছো আৰু প্ৰস্থতৰ যেটো মান দিয়া আছে, প্ৰস্থৰ মান কিমান দিয়া আছে? 12.4 মিটাৰ, এইটো আমি বহাইছো আৰু এইটোৰ লগত এইটো আমি বৰ্গৰ কামটো কৰিছো। কি যোগ কৰি কিমান পাইছো? 31 পাইছো, 31 পাইছো আৰু 2ৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব? 62 মিটাৰ হ'ব। তো এইটো আমাৰ এনসার পাই গেল। তো ঠিক তেনেকুৱাকৈ তোমালোকে 6 নম্বৰৰ বাকি যিমান আছে একে নিয়মতে কৰিবা। যেহেতু আমাক আয়তৰ পৰিসীমা বাহিৰ কৰিবলৈ কৈছে, তো বাকিবোৰ 1 নম্বৰ অর্থাৎ এই 6 এর 1 নিচিনাকৈ কৰিব। তো আজিৰ পাঠদান ইয়াতে সমাপ্ত ৰাখিছো।